What do you want to do? আকৌ চৰ্চালৈ আহিছে দীপলিনা ডেকা। আকৌ চৰ্চাত দীপলিনা ডেকা। কিয় আৰক্ষী কাক চাপিবলগীয়া হ'ল দীপলিনা? এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই আৰক্ষীৰ কাক চাপিবলগীয়া হৈছে সামাজিক মাধ্যমত। দীপলিনাৰ বিকৃত ছবি ব্যাপক চৰ্চিত হৈ পৰিছে। দীপলিনাৰ বিকৃত ছবিক লৈ এতিয়া বিভিন্ন সামাজিক মাধ্যমত ইনষ্টাগ্ৰামতে হওক ফেচবুকতে হওক ব্যাপক চৰ্চা। বিভিন্নজনে শ্বেয়াৰ কৰিছে দীপলিনাৰ ফটো বিকৃত কৰা যুৱকজন কোন হয়। আমি দেখুৱাম, আমি সেই বিকৃত ছবিখন আমি দেখুৱাইছো এই মুহূৰ্তত। এখন দীপলিনাৰ এখন ফটো, যিখন ফটো শ্বেয়াৰ কৰিছিলে সামাজিক মাধ্যমত। কৰবালৈ হয়তো ফুৰিব গৈছিল, নহ'লে বা শ্বুটিঙৰ সময়ৰ এইখন ফটো। কিন্তু তাৰ পিছতে এজন যুৱকক দেখিবলৈ পোৱা গৈছে, যুৱকজনে এইদৰে বিকৃত কৰাৰ অভিযোগ। ফটোখন দীপলিনাৰ যিখন ফটো, সেই ফটোখন বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে। বিফৰ আৰু আফটাৰ, এইখন হৈছে প্ৰথম, এইখন ৰিয়েল ফটো। মই পুনৰ দীপলিনাৰ ফটোখন দেখুৱাবলৈ অনুৰোধ জনাম। এইখন হৈছে দীপলিনাৰ ৰিয়েল ফটো। তাৰ পিছত বিকৃত কিদৰে কৰিছে দেখুৱাইছো। বিকৃত কৰা, এইখন বিকৃত কৰিছে। নেক্সট ইয়াৰ পিছৰ ফটোখন দেখুৱাম, এইখন আফটাৰ। পিছত এইদৰে মৰ্ফ কৰা হৈছে ফটোখন, বেলেগৰ ফটো। এইখন আন এখন বিকৃত কৰা ফটো, যিখন অৰিজিনেল নহয়। আৰু এইদৰে এতিয়া সামাজিক মাধ্যমত দীপলিনাৰ ফটো বিকৃত কৰাক লৈ অসন্তুষ্ট হৈ পৰিছে, ক্ষোভিত হৈ পৰিছে। আৰু তাৰ পিছতে দীপলিনাই আৰক্ষীৰ কাষ চাপিছে। সহায় বিচাৰিছে আৰক্ষীৰ। আৰু এয়া দেখিবলৈ পাইছে যে এইদৰে বিকৃত কৰা হৈছে। আৰু তাৰ পিছতে কেৱল মাত্ৰ বিকৃত কৰাৰ প্ৰসংগ নহয়, যিসমূহ কমেণ্ট আহিছে সেই বিকৃত কৰা ফটোখনৰ কমেণ্ট বক্সত যিসমূহ কমেণ্ট আহিছে, বিভিন্ন বেয়া বেয়া কথা লিখিছে সেই কমেণ্ট বক্সত। আৰু তাৰ পিছতেই ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে, শ্বেয়াৰ হৈছে ফটোখন। এই যুৱকজন, যিজন যুৱকৰ আমি ফটো দেখুৱাইছো, এই যুৱকজনৰ বিৰুদ্ধে অভিযোগ। জিপি সিঙৰ এটা টুইট আমি দেখুৱাইছো। জিপি সিঙে টুইট কৰিছে, এই সন্দৰ্ভত জিপি সিঙে টুইট কৰিছে, ৰেফাৰেন্স মোৰ ফটো অফ আ প্ৰমিনেন্ট পাৰ্চন পোষ্ট বাই ওৱান অনুপল দত্ত। হি হেজ বিন ডিটেইনড by Nagaon police. The post has since been deleted. However, considering privacy request of the said prominent person, we are taking lawful action without impinging on her privacy. জিপি সিঙৰ টুইট। আৰু অনুপল দত্ত বুলি জিপি সিঙে উল্লেখ কৰিছে। এই কাম কৰাৰ পিছতে জিপি সিঙে টুইট কৰিছে, দীপলিনা আৰক্ষীৰ কাষ চাপিছিলে। এইখন দীপলিনাৰ ৰিয়েল ফটো আৰু এইখন হৈছে বিকৃত কৰা ফটো। যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হ'ল যে কেৱল মাত্ৰ দীপলিনা ডেকা নহয়, এতিয়া সামাজিক মাধ্যমত এক প্ৰকাৰে যেন অসুৰক্ষিত হৈ পৰিছে যুৱতী। তাৰ এটা ডাঙৰ কথা হৈছে যে যিহেতুকে প্ৰসংগ দীপলিনা, কিন্তু দীপলিনাৰ লগতে যি আনুষংগিক কথা যে এতিয়া ফেচবুকতে হওক ইনষ্টাগ্ৰামতে হওক যিসমূহ যুৱতীৰ ফটো প্ৰফাইল পিকচাৰ হিচাপে দিয়া থাকে, সেই প্ৰফাইল পিকচাৰৰ পৰা ফটোসমূহ লৈ বা ফেচবুক ৱালৰ পৰা ফটো সংগ্ৰহ কৰি দুষ্ট চক্ৰই মৰ্ফ কৰি AI টেকনলজিৰ সহায়ত সেই ফটোসমূহ বিকৃত ৰূপ দি পৰ্ণ চাইটত আপলোড কৰাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে।